আৰু তলত নুমি আছো ৰ'ব তলত খুৰী জগৰ গাছত তোমাৰ বান্ধি দিছি কিয় দিছি গম পাইছে না ঘুগনি কোনে বঢ়িয়া দিছি ঘুৰি ঘুগনি বঢ়িয়া আহিছে ফাইনেলি আহি পলো চক তো গুড মৰ্ণিং সকলোকে মোৰ টাইম গুণ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ তো এটা বাজি 8টা বাজিছে তো এই পুৱাই আহিছোঁ মানে কি বাঘমাৰাত আমাৰ কাম আছিল তো সেই কামটো ধুনীয়াকৈ হৈ গ'ল তো ভাবিলোঁ কি যিহেতু আহিছোঁ এটা ধুনীয়া মানে চাব লগা বস্তু আছে মানে এটা মন্দিৰ এটা আছে আৰু আগত আছে ভাল ভাল জেগা চাব লগা আছে তো চাওক এতিয়া আহিছোঁ মই সন্যাসী শিৱধাম মানে কি বাঘমাৰাৰ ওচৰতে আছে তো বলক এতিয়া আপোনালোকক মন্দিৰটো ফাৰ্ষ্ট মন্দিৰটো দেখাওঁ মন্দিৰটো দেখাৰ পিছত তো এটা মানে বহুত ভাল ঠাই আছে ধুনীয়া ঠাই আছে অলপমান আগত তো সেইটো দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক পাঠশালাৰ পৰা দেখুৱাইছে এই মন্দিৰটোক লগি দূৰ 18 কিলোমিটাৰ তো যোনে আহি পোৱা নাই তো এই মন্দিৰটোক আহি চাবচোন মানে শিলবাৰীত পুৱাই আহিলোঁ না তো সেইকাৰণে মানুহ নাই এতিয়া তাহাৰ গোটাক ধুনীয়াকৈ ধুবম দাপ থৈ দিছোঁ আৰু এইফালে আছে গেটখন চাই লওক সন্যাসী শিৱধাম তো বলক ভিতৰক লগি চেণ্ডেলযোৰ ভালকৈ থৈ দিব লাগিব ধুনীয়াকৈ চেণ্ডেলযোৰ ভালকৈ থৈ দিলোঁ ওম নমঃ শিৱায় তো চাওক পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ আৰু এডাল হৈছে মেইন গাছডাল চাই লওক এডাল হৈছে মেইন গাছডাল মানে ইয়াতে মানে মন্দিৰটো এনেকৈ বান্ধা গৈছে এতিয়া ধুনীয়াকৈ চাকিৰাটো আছিল আগতে তাতে আছিল আৰু এতিয়া তাতে এনেকৈ দিছে না এতিয়া ভাল হৈছে না বেয়া হৈছে বঢ়িয়া হৈছে হা ভাল হৈছে ইয়াতে মানুহৰ ভিৰ হয় না মানুহে নেদেখোঁ যিয়ে কি কওঁ এইটোৱে হৈছে মেইন মন্দিৰটো এতিয়া ধুনীয়াকৈ বান্ধি আছে মানে এতিয়া ধুনীয়াকৈ এতিয়া সেৱাটো লওঁ ৰ'ব ওম নমঃ শিৱায় ওপৰৰ পৰা মন্দিৰৰ ভিউটো চাওক একবাৰ চাইডত পুখুৰী আছে আৰু পাথাৰখন চাওক না কি ভাল লাগছে না চাইডত তো এটি হৈছে মেইন মন্দিৰটো তো গেছ মানে কেনে একদম ভিডিঅ' কৰিব আহিম আজি মানে ভিডিঅ'টো মানে এনে অকস্মাত আহিলোঁ না আমি তো বাঘমাৰাটো সেইটো কাৰণে মানে থুলমূলকৈ আপোনালোকক দেখাই যাওঁ আপোনালোকে আহি পাইছে যোনে আহি পোৱা নাই তো এই মানে কি সন্যাসী ধামত আহিব আপোনালোকে মানে শিলবাৰী মন্দিৰ বুলি ক'লেও মানে গোটেই মানে গমেই পাই যে তো আহিব বহুত ভাল লাগে তো পৰিৱেশটো গমেই পাইছে কি ধুনীয়া দেখছে না শান্ত পৰিৱেশ তো গাইজ ভিডিঅ'টো এখনি দেখালোঁ আপোনালোকক আৰু এটা বস্তু চাওকচোন এতিয়া এনেকৈ গাছত ৰুমাল বান্ধি দিছে কিয় দিছে গম পাইছে না মানে মোৰ কামনা পূৰ্ণৰ কাৰণে এনেকৈ ইয়াৰ বান্ধে আৰু গামচা বান্ধে ৰুমাল বান্ধে আৰু সেইফালেও আছে আগতে মানে কি এখন গেটখন মানে খুলি দিয়া আছিল তো এতিয়া গেটখনকৈ মাৰি দিছে ৰাস্তাটো এহেঁতি কৰি দিছে দেখছি না এইটো এনেকৈ ৰুমাল গাঁঠি দিয়া আছে আৰু এইফালে দেখি চাওক ওম নমঃ শিৱায় তো এইফালে এটা ধুনীয়াকৈ ইয়াতে মূৰ্তি আছে শিৱ বাবাৰ একদিন আহিম গেছ মানে কি মই শিৱ পূজাত বা মাঘৰ 1 তাৰিখে আহিম সিদিনাখন আপোনাৰ মানুহ চব কেনেকৈ আজি ধৰক তাতে মানুহ নেদেখছে না কিন্তু সিদিনাখন পূৰা মানুহ চব একদম শুদ্ধ মানুহ হৈ যাব সিদিনাখন একদম এই মানুহ এতিয়া আহিবা আৰু মোক দেখছে না এই এখন চাইছিকাৰ মানুহ আৰু মোক ৰখি আছে দতাই পুৰা একদম তো আৰু কিয় নহওক আজি ওম নমঃ শিৱায় এই সিদিনা বাবা একদিন আহিম মই চাই লওক আপোনালোকে শিৱায় আজি গেলোঁ আৰু ব'ল সোমতে নাই মই অলতো মাৰিলোঁ হা হা সেই দেখছি না কি চাই দেখছে না সেই কি হৈছে অঁ ভাগ্যত নাই দেখিলাহেন আৰু দোকান চোকান এতিয়াই খুলি আছে আৰু যিটো এইটো ৰাস্তা আছে না এতিয়া ৰাস্তা এতিয়া ধুনীয়াকৈ দেখছি না কি ধুনীয়াকৈ ব্লক কৰি দিছে মানে আগতে মানে কেনে নাছিলে মাটিৰ ৰাস্তা আছিল তো মানে অলপ সুবিধা আছিল এতিয়া ভাল লগা হৈছে তো এতিয়া ব'ল আই ঐ ব'লক এতিয়া সেই জেগাটো পুৰা লগি পুৰা একদম বল ঘুগনি বেলেগ বনাইছে সঁচাকৈ মস্ত হৈছে ঘুগনি খান মস্ত হৈছে এক বাতি দিবি টিফিনত ভৰে নহ'লে মোক লৈ যাম ঘৰত ভাত খাবা বিদ্যা কৈছোঁ ঘুগনি আৰু মস্ত হৈছে কিন্তু একদম টনটই না গৈছে পেট একদম পুৰা ঘুগনি বঢ়িয়া হৈছে ঘুগনি বঢ়িয়া হৈছে আৰু এই চিমলা আৰক্ষী থানাৰ মানে পুৰা আগতে আছে একদম মানে আৰু ঘুগনি পুৰা মজা মনে মই পুৰা মাৰছোঁ একদম ঘুগনি চাই মিঠাই পুৰা মাৰছোঁ একদম তো এতিয়া বলক সেইখিনি জেগাক লৈ দেখাওঁ টকা ইহঁত 10 টকা বেলেগ চিষ্টেম কৰছা কিন্তু হেৰিতো এতিয়া গাহৰি নিবি নেকি কমত পাই কিন্তু বহুত কমত পাই
চাই লওক ডাও ধৰা আহিবলৈ চাইছে না ভিউটো চাওক কি মজা ভিউ মানে ভূটানখন মানে নাপতে পে সেইখানে যি ভূটান পাহাৰখন এখনি তাতে ভূটান নাপতে পে ডাও ধৰা তো গাইজ ভিউটো চাওক সেই কি মজা ভিউ একদম দেখছে না পুৰা একদম নিজৰা আছে কিবা আছে একদম এই এটা মানে কি গৰমৰ দিনতে ভাল লাগে বস্তু গৰমৰ দিনত ভাল লাগে তো আজি মই যিহেতু আহিছিলোঁ এইফালে তো সেইকাৰণে আপোনালোকক ভিউটো দেখালোঁ তো চাই লওক মই তলত যে আপোনালোক দেখাই আছোঁ ৰ'ব আৰু তলত নুমি আছোঁ ৰ'ব তলত গেলোঁ পৰা পল্লি কথা ধুতি উঠি যাব একদম ইয়াতে মানে কি গৰমৰ দিনত না মই মানে কি গৰমৰ দিনত বহুতবাৰ আহা যায় ইয়াতে মানে কি ভাল লাগে আৰু যি ঠাণ্ডা পানী একদম পুৰা পাহাৰৰ পৰা আহা না একদম পুৰা পানীটো গোটেই নদল লৈ খালি চক 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 অহ' আপোনালোকে পানীটো চাওকচোন একবাৰ কি চিকচিকা দেখছি না পানীটো চক কি চিকচিকা মই আৰু ইনকে তলত নুমি গ'লোঁ আৰু যি আছে আৰু এই গাইজ বিদ্যা আপোনালোকে ভিউটো একবাৰ চক হে কেনে লাগিল আহি কেনে লাগিল দেখা নাই কাপোৰ চাপোৰ জিকি গেল তো যাব ইচ্ছা নাই ঘৰত ভয়ো লাগছে এনে নিছি মোৰ গাই ধুই দিওঁ নেকি কাপোৰ চাপোৰকে পুৰা একদম গাই ধুই দি গামছা আছে না তোৰ গাড়ীত গামছাটো নাই তই বেছি দেখোন বিদ্যা কৈছে মই ঘৰত যাব ইচ্ছা হোৱা নাই আজি এতিয়া নেকি মই এনে লাগছে পুৰা একদম কাপোৰ আনিলি বাগাৰে দি গেলোঁ লগে লগে ডাঙৰ কথা গেছ কি গম পাইছি না মোৰ চেনেলযোৰ অতি গেছি কবে মই গমৰ ঘৰৰ এই বেছি ফুটা কৰি যাব লাগে ফুটা দেওয়া লাগে এনেকৈ দিছিলোঁ মানে বহুত ধাৰ আছিল অতি গেছি কবে যাওক আৰু উপায় নাই ইয়াত এই ফুটা কৰি যাওক এই ধাৰটো বেছি হয় না ধাৰটো বেছি আৰু আগত কিবা হেৰি দিয়া আছে বড়ো ইয়াতে মাছ চাছ মাৰে কিজানি মোৰ হা এইফালে কি ধুনীয়া আছে গাছ চাছ গছনি এই যোনটো নিজৰা য'ৰ পৰা বহিছি মই সেইখিনি যাব ইচ্ছা আছিল আগে আহিছোঁ কিন্তু গেছ মানে কি জেগাটো বেছি হোৱা নাই মই আৰু কৰিছোঁ নেকি আৰু কৰিছোঁ কি বস্তু মাছ চাছ থাকব দে ছবি কিবা আছে মানে মাছ চাছ মাৰে উঠিছে কেনে ডুব পাইছে না জাগা দেখি মই ইমান পকতি জাগা দেখি মানে থাকবা আনলো মনটো পুৰা আকুল বিকুল লাগি থাকে মোৰ গামছাখন আনলি বিদ্যা কৈছে গা ধুই মই সঁচাকৈ কৈছোঁ ধুনীয়া জেগা চৌকে চাই লওক এতিয়া আছিল দাদাৰ পৰিৱেশ আপোনালোকে পিকনিক খাব আহিব পিকনিক খাব মানে কি এনেকৈ ভূটানক গ'লে ধৰক বাঘমাৰা গাড়ী কেতিয়াবা ইয়াতে আহিব আৰু একদম ধুনীয়া খুব ধুনীয়া পৰিৱেশ একদম লৈ যায় লগৰ দুটাই গেল নাহি দেখোঁতে তোক গিছ বলক এতিয়া ভয় লাগে একলা আকলি তোক আপোনালোকে পিকনিক খাব আহিব বলক এতিয়া ওপৰত লগ পাইছোঁ চেণ্ডেলযোৰো নাই না মাই গড মানে কথাটো হৈছে কি গম পাইছে না গেইছ এই দুখ পাই গোটাই ঘৰত কথাটো হৈছে কি গম পাইছে না গেইছ তো সেই মানে যিহেতু আজি ৰবিবাৰ আছিল না তো যিহেতু আমাৰ বাঘমাৰাত কামটো আছিল ভাবলোঁ কি আৰু এনে বেকাৰ সেইবোৰ দেখিলোঁ এই ঘৰত কামটো কৰি যাবা তখন তো ভাবলোঁ কি আপোনালোকক মানে কি শিলবাৰী মন্দিৰটো বহুতেই সোণাখী মন্দিৰটো দেখছে তো সোণাখী মন্দিৰটো দেখাই দিওঁ আৰু দাধৰা এখন দেখাই দিওঁ ভূটানত গাইছ বেলেগ দিনাখন যাম আৰু দাধৰাত মানে একটা জেগা আৰু দেখাব লগা আছে সেইটো জেগা মই দেখাম বেলেগ দিনাখন তো গাইছ এতিয়া লগ পাইছোঁ বোলে ওপৰত আইঅ আৰু ইয়াতে লেখা আছে আপোনাৰ পাঠশালা ইয়াৰ পৰা 29 কিলোমিটাৰ মানে পাঠশালাৰ পৰা দাধৰাকলৈকে 29 কিলোমিটাৰ নতুনকৈ ৰাস্তাটো বনাইছে তো এতিয়া কাৰণে চাফা টাফা কৰিছে নেকি একদম পুৰা ৱাইকিংকৈ খান্দি যাই আছে হা ৱাইকিংকৈ আছে ইয়ে ধূলা হোৱাৰ কোনো ৰাস্তা পুৰা একদম নখৰ পিঠাই নাব ইবাৰি পুৰা একদম বিয়া আছে যাবি নাকি হাজবিলা আহিবি বিয়া খাবা আহিবি দিয়ক হা আহিম দেই এইটো জিম মাংসৰ ডকলা দিব না ডাঙৰ ডাঙৰ পুৰা একদম গাড়ী আহিছে না চাই যাত্ৰা অকমান পৃথিৱীৰ অকমান গেছ ইয়াত দোকান কৈছে লগৰ দোকান এখন মানে আছে ইয়াতে কি খাম এই দোকান লিখা পাবজি খেলি আছা হা আমাকে খাবা দি ঠাণ্ডা আছে না এতিয়া ঠাণ্ডা আছে না এই চকলেট দি দেৰি মিলি চকলেট দি আৰু আজি সন্ধিয়া বিয়া খাবা আহিছোঁ মোলৈ যাবি আমাৰ খুৰাৰে চলি
এই বাপজে খেলে থাক আমি যাওঁ আই থাক বল 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 একেলা হ'বাৰ নাই ইয়াৰ লগত যাত্ৰা কি আসি নিবা কি দেই এটি চক তাইৰ যে বল বল দেৰি হৈছে তই অলপ মাছত বহি বাগাতি যাম বিয়া 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 এই পাই তোৰ বাহিছি না আৰু বেয়া ভাল গৈ জগত দিয়ক খুৰী জগত আহিবাৰ আৰু বেয়া হৈ গ'ল গৈ না ঘৰে বোলো আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিছিল লাইক শ্বেয়াৰ আমাৰ গোটেই কৰিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ দাদা বাই বাই হেৰি তো বাই 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 যা যা আৰু তই পাৰি না Got drunk off your lie, and I lost myself again. You hit it just like a drug.